ইনগ্ৰেডিয়েণ্টছ জলকীয়া, পিঁয়াজ, নহৰু, নিমখ আৰু ৰংগুৰি থাকিব, লগতে তেল। এয়া চৌকাত জুই জ্বলাই কেৰাহী পাতিলোঁ আৰু মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দি পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ৰাখিছোঁ। তাৰপিছত জলকীয়া, নহৰুখিনি থেতালি দিম। জলকীয়া আছিলে জলকীয়া দিম আৰু নহৰুখিনি থেতালি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত যিখিনি আছিলে জলকীয়া, নহৰু থেতালি পেষ্ট কৰি পেলাই দিছোঁ আৰু লগতে পেটোটো ভাজি দিছোঁ। ইয়াত আমি ৰংগুৰি আৰু নিমখ দিবলৈ আছে। সোৱাদ অনুসৰি আৰু পৰিমাণ অনুসৰি জোখত নিমখখিনি দিব। মই নিজৰ জোখত দিছোঁ নিমখখিনি। আৰু ইয়াত আমি দিম ভাত, মাছৰ পেটু দেই, মাছৰ পেটু দিছোঁ ইয়াত। মাছৰ পেটুৰ লগত ধুনীয়াকৈ এইখিনি ভাজিম, অকণমান ৰঙচুৱা হ'ব দিম। ৰঙচুৱা হ'লেকে ভালকৈ ভাজি ল'ম। এয়া দেখিছে নহয় আপোনালোকে কেনেকুৱা ভজা হৈছে, তেনেকুৱা ধুনীয়াকৈ ভাজিব। তাৰপিছত এইখিনি দেখিছে ৰঙচুৱা হৈ গৈছে ধুনীয়াকৈ। ইয়াত ভাত দিব পৰা, ভাতৰ লগত বনামতো, ভাতখিনি দিব পৰা জোখত হৈ আছে। এতিয়া ভাতখিনি দিলোঁ। এইখিনি ধুনীয়াকৈ মিলাই লৈ ভাতখিনি ভাজিম। দেখিছে নহয় আপোনালোকে ভালকৈ চাব। এয়া গোটেইখিনি ভাজি আছোঁ। ভাজিলে ইয়াত ৰংগুৰি বাকী আছে, হালধি, ৰংগুৰি হালধিখিনি দিম। হালধি দি আৰু ধুনীয়াকৈ ভাজিম জুইখিনি জ্বলাই। আৰু ভাজাটো ভাল হ'ব লাগে, ভাজাটো ভাল হ'লে অৱশ্যে খাই ভাল লাগে। আৰু আপোনালোকে নিশ্চয় বনাই খাবচোন, সঁচাই তিতা নালাগে। মাছৰ পেটু এনেই বনাই খালে তিতা লাগে ন, গম পায়েই। এয়া দেখিছে ভাজি হৈ গ'ল। এয়া দেখিছে নহয়, এনেকুৱা ধুনীয়াকৈ ভাজিব লাগে। আৰু সঁচাই কৈছোঁ বহুত সোৱাদ লাগে খাই, আপোনালোকে বনাই খাবচোন, তিতা নালাগে। বেঙেনাৰ লগত বনাই খালে তিতা লাগে নহয় জানো মাছৰ পেটু, এইটো এতিয়া তিতা নালাগে, ধুনীয়াকৈ হৈ গ'ল। ইয়াতে কেইটামান ধনিয়া পাত দি দিব লাগিব আৰু দি দিলে ভাল লাগিব। আৰু আপোনালোকে বনাই খাব বুলি আশা থাকিল। আৰু মই ভালকৈ দেখুৱাব পাৰিছোঁনে নাই ক'ব নোৱাৰোঁ। যদি ভাল পাইছে বা বেয়া পাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব প্লিজ।